নমস্কাৰ তথা স্বাগতম জনাইছোঁ মোৰ ৰিয়েলিটি অফ লাইফ চেনেলটোলৈ সকলোকে। আজিৰ মূল বিষয়টো হৈছে কি ভিটামিনৰ অভাৱতনো আমাৰ দুৰ্বল হয় হাড় আৰু মগজু। এইকেইটা কিন্তু বহুত দৰকাৰী হয় আমাৰ শৰীৰটোৰ বাবে। গতিকে আজি চাওঁচোন কিছুমান ঘৰতে উপলব্ধ কিছুমান খাদ্য খাই পেলাই আমি নিৰোগী হৈ থাকিব পাৰোঁ তথা হাড় আৰু মগজু শক্তিশালী কৰি ৰাখিব পাৰোঁ। গতিকে স্বাস্থ্যৱান শৰীৰৰ বাবে প্ৰতিটো পুষ্টি সঠিক পৰিমাণত থকাটো একদমেই প্ৰয়োজনীয়। যদিহে শৰীৰত যিকোনো পুষ্টিৰ পৰিমাণ হ্ৰাস হয় তেন্তে কিন্তু শৰীৰটোক বিভিন্ন প্ৰকাৰৰ ৰোগে আৱৰি ধৰিবই পাৰে। গতিকে আমি আজি এই ওপৰতে আলোচনা কৰিম কিদৰেনো আমি স্বাস্থ্যৱান শৰীৰৰ বাবে প্ৰতিটো পুষ্টি সঠিক পৰিমাণত থকাটো প্ৰয়োজনীয়। যদি শৰীৰত যিকোনো পুষ্টিৰ পৰিমাণ হ্ৰাস হয় তেন্তে শৰীৰটোক বিভিন্ন প্ৰকাৰে ৰোগে আৱৰি ৰাখিবই। সেই পুষ্টিবোৰৰ ভিতৰত এক অন্যতম হৈছে ভিটামিন B12 আৰু যি শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ বিশেষ কথাটো হ'ল এই যে শৰীৰত কিন্তু ই তৈয়াৰ নহয় আমাৰ শৰীৰত। ইয়াক আমি আহাৰৰ পৰাহে আহৰণ কৰিব পাৰোঁ। গতিকে কি খাদ্য খালেনো আমি এই ভিটামিন 12টো আমি আহৰণ কৰিব পাৰোঁ তাৰে ওপৰত আজি ডিছকাছটো কৰি ল'ম আমি গতিকে আমি আহিছোঁ ভিটামিন B12ৰ কিছুমান গুৰুত্বপূৰ্ণ কৈ আছোঁ মই কথা। হাড় শক্তিশালী কৰে ভিটামিন 12 খালে আমি থাকিলে। ভিটামিন B12 শৰীৰত কোষ নিৰ্মাণত সহায় কৰে। তদুপৰি ই হাড়, ছাল, নখ আৰু চুলি শক্তিশালী কৰাতো সহায় কৰে। ইয়াক পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰি হাড়ৰ সৈতে সম্পৰ্কিত ৰোগবোৰ আপুনি আঁতৰাই ৰাখিব পাৰে। আৰু লোহিত ৰক্ত কণিকা গঠনত সহায় কৰে। ভিটামিন B12 শৰীৰত লোহিত কণা ৰক্ত কণিকা গঠনত সহায় কৰে। যদি শৰীৰত ইয়াৰ অভাৱ থাকে তেনেহ'লে লোহিত ৰক্ত কণিকাবোৰ অনিয়ন্ত্ৰিত হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ ৰক্তহীনতাৰ সমস্যা হ'ব পাৰে কিন্তু। তাৰপিছত মস্তিষ্কৰ বিকাশতো সহায় কৰে। এই ভিটামিনে স্নায়ুতন্ত্ৰ আৰু মগজুৰ বিকাশত সহায় কৰে। বিশেষকৈ গৰ্ভধাৰণৰ সময়ত চিকিৎসকে এই ভিটামিন সমৃদ্ধ আহাৰ খোৱাৰ পৰামৰ্শ দিয়ে যাতে ভ্ৰূণটো ভালদৰে বিকশিত হ'ব পাৰে। সেয়েহে এই ভিটামিনটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। চকু স্বাস্থ্যৱান কৰে। এই ভিটামিনে চকু স্বাস্থ্যকৰ কৰাত সহায় কৰে। সেয়ে ইয়াক গ্ৰহণ কৰি আপুনি বিপাকৰ স্তৰ উন্নত কৰিব পাৰে। তাৰপিছত ধৰি লওক আমাৰ নেক্সট ষ্টেপটো আহে কলেষ্ট্ৰৰেলৰ নিয়ন্ত্ৰণ কৰে। ই কলেষ্ট্ৰৰেল স্তৰ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। শৰীৰত কলেষ্ট্ৰৰেল সঠিক পৰিমাণত থাকিলে হৃদপিণ্ড সম্পৰ্কীয় সমস্যাবোৰ দূৰ হয়। আৰু এই ভিটামিনৰ অভাৱ হ'লে কি খাদ্য খাব লাগে আমি এইটো চাওঁ। এইটো গুৰুত্বপূৰ্ণ। আমাৰ ঘৰতে পোৱা যাব এইখিনি বস্তু চাই লওঁ। মাছক ভিটামিন B12ৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। ইয়াক গ্ৰহণ কৰি আপুনি শৰীৰত এই ভিটামিনৰ অভাৱ পূৰণ কৰিব পাৰে। টুনা আৰু চালমন মাছ এই ভিটামিনৰ উৎকৃষ্ট উৎস কিন্তু। চয়াবিন আৰু উৎসু এই ভিটামিনৰ যথেষ্ট পৰিমাণে থাকে। কণী, মুৰ্গী আৰু মাংসত ভিটামিন B12 অতি ভাল পৰিমাণত পোৱা যায়। এইসমূহ খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিলে আপুনি B12 অভাৱ পূৰণ কৰিব পাৰে। আৰু আপুনি গাখীৰ আৰু গাখীৰৰ সামগ্ৰী যেনে দৈ, চীজ, টফু আদি গ্ৰহণ কৰিও এই ভিটামিনৰ অভাৱ পূৰণ কৰিব পাৰে। সম্পূৰ্ণ শস্যত ভিটামিন B12 অতি ভাল পৰিমাণত পোৱা যায়। ইয়াত আৰু বহু প্ৰকাৰৰ ভিটামিন পুষ্টি থাকে যেনে ভিটামিন B12 স্বাস্থ্যকৰ চৰ্বি, প্ৰ'টিন আদি। সেয়েহে ইয়াক গ্ৰহণ কৰি আপুনি শৰীৰত এই পুষ্টিৰ পৰিমাণ সম্পূৰ্ণ কৰিব পাৰে। গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কমেণ্টত। আৰু মোক আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক চেনেলটো আগুৱাই নিবৰ বাবে সহযোগ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।